18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 2 নং দিছামা অঞ্চলৰ 3খন গাঁৱৰ ৰাইজক গৰম কাপোৰ বিতৰণ কৰে কাৰ্যবাহী সদস্য ৰতন তেৰণৰ পত্নী আনু ইংটিপিয়ে। ইপিনে কাৰ্বি আংলঙৰ তাৰালাংছত অনুষ্ঠিত হ'বলগীয়া 47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতি প্ৰায় 80% কাম সম্পূৰ্ণ হৈ উঠিছে। আনপিনে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 25 নং নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চকীহলা অঞ্চলৰ দখৰাহিটি গাঁৱৰ নিবাসী মালতী ইংটিপি সন্ধানহীন হৈ আছে যোৱা 3 দিন ধৰি। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰং পিপি। 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 2 নং দিছামা অঞ্চলৰ 3খন গাঁৱৰ ৰাইজক গৰম কাপোৰ বিতৰণ কৰে কাৰ্যবাহী সদস্য ৰতন তেৰণৰ পত্নী আনু ইংটিপিয়ে। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 2 নং দিছামা অঞ্চলৰ হিডিম টিমুং গাঁও, জৰ টিমুং গাঁও আৰু হেমাই টিমুং গাঁও এই 3খন গাঁৱৰ ৰাইজক গৰম কাপোৰ বিতৰণ কৰে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণৰ পত্নী অনু ইংটিপিয়ে। উল্লেখযোগ্য যে চিকাৰী হানছে পলিং ষ্টেচনৰ সভাপতি ৰাজেশ হানছেয়ে আধৰা মংগলবাৰৰ উক্ত অনুষ্ঠানটিত গাঁওকেইখনৰ বাবে এটি স্বাস্থ্য উপকেন্দ্ৰ আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰি দিব বুলি কাৰ্যবাহী সদস্য ৰতন তেৰণৰ পত্নী অনু ইংটিপিয়ে উল্লেখ কৰি কয়। মাঞ্জাৰ পৰা সঞ্জিত টিছৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। ইপিনে কাৰ্বি আংলঙৰ তাৰালাংছত অনুষ্ঠিত হ'বলগীয়া 47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতি প্ৰায় 80% কাম সম্পূৰ্ণ হৈ উঠিছে। কাৰ্বি আংলঙৰ তাৰালাংছত অনুষ্ঠিত হ'বলগীয়া 47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতি প্ৰায় 80% কাম সম্পূৰ্ণ হৈ উঠিছে অনুষ্ঠানস্থলী। উল্লেখযোগ্য যে এইবেলি অনুষ্ঠিত হ'বলগীয়া 47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱত 13টা জনজাতিয়ে অংশগ্ৰহণ কৰিব বুলি উপ সমিতিৰ যুটীয়া আহ্বায়ক কেনচিং ইংটিয়ে আমাৰ এই প্ৰতিবেদনৰ আগত জানিবলৈ দিয়ে। বৰ্তমান के 80% अनके मिले तो मलंग कितांग से दो से 20% अब अंके तारीख थोंग क्रिट थोमंग बोंग से कितांग 80% किसी कोन असोंग बोंग पेन उपिक कोला सो खाय उपिक पिया खाय हेम सनो कितांग तांग लो नॉन कितांग तांग के बोरो तुम तांग लो हेम तुम तांग लो लापे दिमासा तुम तांग लो तिवा तुम तांग लो लापेन के ला मेस कसरी तुम तांग लो गुरखा तुम ता 90% के ला तुम तांग लो ডিফুৰ পৰা এলভিন টিমুঙৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। আনপিনে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 25 নং নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চকীহলা অঞ্চলৰ দখৰাহিটি গাঁৱৰ নিবাসী মালতী ইংটিপি সন্ধানহীন হৈ আছে যোৱা 3 দিন ধৰি। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 25 নং নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চকীহলা অঞ্চলৰ দখৰাহিটি গাঁৱৰ নিবাসী জন সিংনাৰৰ পত্নী মালতী ইংটিপি সন্ধানহীন হৈ আছে যোৱা 3 দিন ধৰি। উল্লেখযোগ্য যে যোৱা দেওবাৰে বজাৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈ আছে মালতী ইংটিপি, যাৰ ফলত চিন্তিত হৈ পৰিছে স্বামীসহ পৰিয়ালবৰ্গ। पानी सी नीली बुस्ती बारानी इतुम नीली सुपी फान रोमोवे दोनबो स्कूल सी तेनेंगे स्कूल पादुन जी पुसी नीली तुम माथा लो लसी बुस्ती बारानी नीली तुम दा हेम्पेन बारसी चिंहन ओंग ते हेमस्ता मिनी तुम रोमोवे हदा सी ले लो पेनगे नीली हदा लेट पेन अभी पुथर आदा बांके नीली हेम चेवाई फांसी बोरी लो बनता मिसोनिया पैसा ला कदोवे নীলিবৰ পৰা আনিলসন ৰংফাৰৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। আজিলৈ ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।